হাই দোস্ত, আজি এটা নতুন ভিডিঅ' লৈ যাত্ৰা কৰিব ওলাইছোঁ। টিহু মাখি বাহা ভিডিঅ'টো চাই থাকক। আমাৰ লগৰ আছে ৰাতুল বাগিৰি, এয়া নৱজিত, এয়া বাবু। আমি আৰু দুজনমান ৰখি আছোঁ পাঠশালাত। এয়া পাঠশালাত ৰখি আছোঁ। আমি যাম, 7জনমান যাম। চাওক ভিডিঅ'টো কেনে লাগে, চাই থাকক। এয়া পাঠশালাৰ বৃন্দাবন নাৰ্চাৰী পাঠশালাৰ মাখি মাৰিছি, চাই লওক। এয়া নাৰ্চাৰী। মানুহ বহুত হৈছে, কিন্তু মানুহ বহুত দুষ্ট, মানুহ বহুত হৈছে। এইখন তাৰমানে মই ললো আধুনিক যুগৰ জন্ম কাহিনী। ভাল লাগিল। ৰাতুল, ৰাতুল আমাৰ কিটা আছে, কষ্ট হ'ল ভাই। এয়া আমাৰ নৱজিত। এই ভাল দেই। তাৰমানে ইয়াত বহুত ধৰণৰ কিতাপ আছে, চাই লওক। যেনেকুৱা লাগে তাৰমানে তেনেকুৱাই হ'ব। ভালদৰে চাই লওক। ভাল লাগে কিতাপ পঢ়ি, কেতিয়াবা ভাল লাগে। এয়া মাখি বাবা কিতাপ ঘৰত ভাল লাগে। নিজৰ কিবা ঘৰত আহিলে কিতাপ পঢ়ি তামাম ভাল পাওঁ। চাই লওক এয়া বাণিজ্য মেলাৰ ভিতৰত। এয়া ৰাতুলৰ লগত আমি এটা কিবা খাই লওঁ। এয়া ফটো মাৰি, এয়া ফটো পোষ্ট। এয়া আমি চাওমিন আৰু পৰঠা খাম। মই ইমান নাখাওঁ, নমাজ টেঙি খাবি। মই পৰঠা খাই লম, পৰঠা খাম। চাওমিন খাম। চাওমিন হাফ প্লেট। ভাল পাওঁ, ইমান বেয়া নাপাওঁ। এয়া মস্ত ওলাইছে, ঘৰত খাই আমি না তামাম খাব লাগিব। আজি হাফ প্লেট খাম দেই, হাফ প্লেট। সেলফি না আই করি ভালো হয়। ভালো লাগে রে ভাই।